মা কামাখ্যাৰ পবিত্ৰ আধ্যাত্মিক ভূমি অসমত বসবাস কৰা প্ৰতিজন শিৱ ভক্ত তথা শিৱ বাবাৰ সাধকলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা বন্দন আৰু অভিনন্দন। আপোনালোক সকলোকে আগতীয়াকৈ মহাশিৱৰাত্ৰি তথা নৱযুগ ৰচয়িতা বিশ্বপিতা শিৱ বাবাৰ পবিত্ৰ শিৱ জয়ন্তীলৈ বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আমি বহু কালৰে পৰা শিৱৰাত্ৰি বহু উলহ মালহেৰে পালন কৰি আহিছোঁ। শিৱৰাত্ৰি আমি ব্ৰত উপবাস পালন কৰি আহিছোঁ। কিন্তু শিৱ কোন, শিৱৰ লগত লিংগ আৰু জ্যোতিলিংগ কিয় দেখুওৱা হৈছে, অৰ্থাৎ শিৱৰ প্ৰতীক লিংগ আৰু জ্যোতিলিংগ কিয় দেখুওৱা হৈছে, ৰামৰ লগত নৱমী অৰ্থাৎ ৰাম নৱমী, কৃষ্ণৰ লগত অষ্টমী অৰ্থাৎ কৃষ্ণ জন্মাষ্টমী, কিন্তু শিৱক কিয় ৰাতি দিয়া হৈছে, শিৱক কিয় জন্ম দেখুওৱা নাই, শিৱক কেৱল অৱতৰণ দেখাইছে। ব্ৰহ্মা দেৱতাই নমঃ, বিষ্ণু দেৱতাই নমঃ, শিৱক কিয় পৰমাত্মাই নমঃ বুলি কোৱা হয়। অন্য দেৱী দেৱতা যেতিয়া পূজা কৰা হয় তেতিয়া সুগন্ধিযুক্ত ফুল আৰু সুস্বাদৰ ফল ব্যৱহাৰ কৰা হয়, ফল অৰ্পণ কৰা হয়। কিন্তু শিৱ পূজাত কিয় মদাৰ ফুল অৰ্থাৎ গন্ধহীন ফুল আৰু ধতুৰা, ভাং, বেলপাত কিয় অৰ্পণ কৰা হয়? শিৱৰ যি শৰীৰহীন দেখুওৱা হৈছে, জ্যোতিলিংগ বা লিংগ দেখুওৱা হৈছে, আৰু শিৱৰ বাহন কিয় শৰীৰধাৰী বলদ দেখুওৱা হৈছে? এই সকলোবোৰ প্ৰশ্নৰ যেতিয়া আমি উত্তৰ জানি শিৱৰাত্ৰি উদযাপন কৰিম, অৰ্থাৎ শিৱৰ ব্ৰত উপবাস কৰিম, তেতিয়া আমাৰ প্ৰকৃত শিৱৰাত্ৰি উদযাপন কৰা হ'ব, শিৱৰাত্ৰি পালন কৰা হ'ব। সেয়ে আপোনালোক সকলোকে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবৰ বাবে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যিকোনো শাখা কেন্দ্ৰলৈ আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক, আহি আপোনালোকৰ মনত অৰ্থাৎ যি আপোনালোকৰ প্ৰশ্ন আছে শিৱ জয়ন্তীৰ শিৱৰাত্ৰিৰ সম্পৰ্কত, ইয়াৰ সকলোবোৰ উত্তৰ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব আৰু আপোনালোকে জীৱনৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰিব। অৰ্থাৎ শিৱ জয়ন্তীৰ যি ব্ৰত উপবাস আপোনালোকে শিৱৰাত্ৰিত বহু সুন্দৰভাৱে উদযাপন কৰিব পাৰিব। কাৰণ জ্ঞান বিনে গতি নাই, জ্ঞানৰ অবিহনে সকলো মিছা, সকলো শূন্য। সেই শিৱৰাত্ৰিৰ আধ্যাত্মিক ৰহস্য জানি সকলোৱে শিৱৰাত্ৰি উদযাপন কৰোঁ আহক। সকলোকে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলোৱে আহি শিৱৰাত্ৰিৰ মহান পবিত্ৰ উৎসৱটোৰ আধ্যাত্মিক ৰহস্য জানি উদযাপন কৰক। এই আশা আৰু কামনাৰে আপোনালোক সকলোকে শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যে যিসকলে শিৱৰাত্ৰিৰ আধ্যাত্মিক ৰহস্য নাজানে সেই সকলোৱে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যিকোনো শাখা কেন্দ্ৰলৈ আহি সম্পূৰ্ণ বিনামূলীয়াকৈ শিৱৰাত্ৰিৰ আধ্যাত্মিক ৰহস্য জানি শিৱৰাত্ৰি উদযাপন কৰক। এই আশা আৰু কামনাৰে আপোনালোক সকলোকে পুনৰবাৰ বহুত বহুত ধন্যবাদ, অভিনন্দন আৰু কৃতজ্ঞতা। ওম শান্তি।